হয়, আজি উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম বিখ্যাত ধৰ্মীয় তীৰ্থস্থান লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডস্থিত শ্ৰী শ্ৰী ৰুক্মণী আই থানৰ যিহেতু ষষ্ঠ বিংশতিতম প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱস এবাৰ দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে 3 ছেপ্টেম্বৰ আৰু 4 ছেপ্টেম্বৰ তাৰিখে আজিৰে পৰা আৰম্ভ হৈছে আৰু মই ইয়াৰ যি প্ৰতিটো পৰিৱেশ আপোনালোকক দেখুৱাই যাবলৈ মই যত্ন কৰিম। হয়, শ্ৰী শ্ৰী পদুমণি আই থানৰ অষ্টবিংশতিতম আজি প্ৰতিষ্ঠা দিৱস দুদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল 3 আৰু 4 ছেপ্টেম্বৰ তাৰিখে। আজি প্ৰথম দিনৰ কাৰ্যসূচী শ্ৰী শ্ৰী পদুমণি আই থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল মোৰ লগত উপস্থিত আছে। আমি তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম, যিহেতু পূৰ্বতে এদিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল, এবাৰ দুদিনীয়া কাৰ্যসূচী লোৱা হৈছে। কি কাৰ্যসূচী লোৱা হৈছে আপুনি অকণমান জনাওক। হয়, আমি এবাৰ সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে আমি এবাৰ প্ৰতিষ্ঠা দিৱসটি দুদিনীয়া কাৰ্যসূচী উদযাপন কৰিছোঁ। আমি আপোনালোকৰ চেনেলৰ যোগেদি সমূহ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ কৰিছোঁ আমাৰ এই প্ৰতিষ্ঠা দিৱসটোৰ বাবে। আমি আজি কাৰ্যসূচী পুৱা 6 বজাত সামূহিক চাফাই আমি কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰ পিছতে 7 বজাৰ লগে লগে আমি দেৱী পাত্ৰ ভ্ৰমণ কৰিছোঁ। আমি শোভাযাত্ৰা সহ আমাৰ স্থানীয় ৰাইজসকলে সহযোগ কৰিছে আৰু ইয়াৰ পিছতে আমি আৰতী বন্দনা, দেৱী বন্দনা, কালী নৃত্য, দৰ্শকতা নৃত্য এনেদৰে আমাৰ বহুতো কাৰ্যসূচী আজি আমি ৰূপায়ণ কৰিছোঁ আৰু সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি অহাকালিলৈ আগৰ দৰে যেনেদৰে উলহ-মালহ পাতি থাকোঁ, ৰাতিপুৱা পুৱা 7 বজাৰ লগে লগে সোৱণশিৰি নদীৰ পৰা পানী আনি জল সংগ্ৰহ কৰি আমি আই স্নান কৰোঁ আৰু সেই আই স্নান কৰাৰ পিছতে আমাৰ প্ৰসাদ বিতৰণৰ এটি অনুষ্ঠান আমি আৰম্ভ কৰোঁ। যিহেতু শোভাযাত্ৰাত যিসকলে অংশগ্ৰহণ কৰে তেখেতলোকক আমি এমুঠি লঘু আহাৰৰ ব্যৱস্থা কৰোঁ। তাৰপিছতে আমাৰ দিনজোৰা কাৰ্যসূচী চলে, আইনাম, দিহানাম আৰু আপোনাৰ গোটেই দিনটো ভাগতে আমি এটা অভ্যৰ্থনা কৰোঁ ৰাইজৰ কাৰণে আৰু আমি বিভিন্ন ৰাইজে দান বৰঙণি আগবঢ়াইছে আমাৰ এই অভ্যৰ্থনাৰ বাবে। আমাৰ বিধায়ক লখিমপুৰ মানৱ ডেকা ছাৰে আমাক 1 কুইণ্টেল বুট আৰু 1 কুইণ্টেল মগু তেখেতে আমাক যোগান ধৰিছে আৰু লখিমপুৰৰ নৰেন্দ্ৰ মহেশ্বৰী দেৱে আপোনাৰ পুৰণি আই থানখনত এটি দেৱী মূৰ্তি তেখেতে দান কৰিছে। সেই দেৱী মূৰ্তি ভাগো অহাকালিলৈ আমাৰ প্ৰতিষ্ঠা হ'ব। গতিকে আমি গোটেই দিনজোৰা কাৰ্যসূচী চলাৰ শেষত আমি গধূলিলৈ সন্ধ্যা আৰতি হ'ব, পূজা সমাপন হ'ব। তাৰপিছতে আমাৰ ৰাতিলৈ এখনি ধৰ্মমূলক নাট পৰিৱেশন হ'ব। ভাওনাৰ নাটখনি হ'ল নিসিংহ মুৰাৰী, শংকৰ মাধৱ নাট্যগোষ্ঠী লখিমপুৰৰ দ্বাৰা। এনেদৰে আমাৰ দিনটো কাৰ্যসূচী চলিব। গতিকে আপোনালোকৰ চেনেলৰ যোগেদি অহাকালিলৈ দিনটো আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। এয়া আছিলে ৰুদ্ৰ চুতীয়া, পৰিচালনা সমিতিৰ সম্পাদক। মই আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম, কেনেকুৱা দেখিছে ভক্তৰ সঁহাৰি, কেনেকুৱা দেখিছে? খুব ভাল লাগিছে ভক্তৰ সঁহাৰি। আমি পৰৱৰ্তীলৈ এনেকৈ ভক্তৰ সঁহাৰি বিচাৰিছোঁ। নিশ্চয় সকলো আপোনাৰ পৰা জানিব বিচাৰিম, কেনেকুৱা হৈছে আই? খুব ভাল লাগিছে আজিৰ দিনটো, যিহেতু আমাৰ আজি বছৰেকীয়া বাৰ্ষিক অধিৱেশন, সেয়েহে বহুতো দৰ্শনাৰ্থী আমাৰ আই থানত উপস্থিত হৈছেহি আৰু ইতিমধ্যে আমাৰ আৰতি চলি আছে আৰু বহুতো কালী নৃত্য, তাণ্ডৱ নৃত্য, দৰ্শকতা নৃত্য কাৰ্যসূচী আছে। সেয়েহে আমাৰ সন্ধ্যা 6 বজালৈকে আমাৰ এই কাৰ্যসূচীসমূহ চলি থাকিব আৰু আপোনালোকৰ নিউজ চেনেললৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে সকলোকে আন্তৰিক শ্ৰদ্ধা জনাইছোঁ। এয়া আছিলে পৰিচালনা সমিতিৰ শ্ৰী শ্ৰী পদুমণি আই থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকল, সম্পাদক ৰুদ্ৰ চুতীয়াকে ধৰি সম্পূৰ্ণ সদস্য সকলো আছে। আৰু কাইলৈ 4 ছেপ্টেম্বৰৰ পৰা আপোনাৰ আমি পদুমণি আই থানৰ পৰিৱেশ আপোনালোকক দেখুৱাম। অত্যন্ত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী পদুমণি আই থান পদুমণি আই থান যি প্ৰতিষ্ঠা দিৱস, অষ্টবিংশতিতম প্ৰতিষ্ঠা দিৱস এইবাৰ দুদিনীয়া কাৰ্যসূচী আৰম্ভ হৈছে। কাইলৈ জলযাত্ৰা যি সোৱণশিৰি নদীৰ পৰা অনা হ'ব চাউলধোৱা ঘাটৰ, এটা খুব আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰে। আমিও এই সুযোগতে সকলো শ্ৰদ্ধা ভজন যি ভক্তসকলক আমি ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ আৰু মই সম্পূৰ্ণ পৰিৱেশ দেখুৱালোঁ। মই লখিমপুৰৰ পৰা দীপপ্ৰতীম বৰা।